ওয়েলকাম ব্যাক টু আওয়ার চ্যানেল আসাম বেরোজগার বয়। হয় গাইজ, আজি মানে ৰাতি ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ আমি, কাৰণ আজি আমাৰ 300 ছাবস্ক্ৰাইবাৰ হৈ গ'ল আৰু তাৰ কাৰণে আমি সেই বুটে এটা খানা খাম বুলি ভাবিছোঁ। আৰু মই ডেকাতে ঘৰত আছোঁ বৰ্তমান। ডেকা আছে ডেকা কেনাই খানা খাবলৈ খানা খাব লাগিব হা। আৰু কলু ক'তবা আছে? কলু দেখাই নাপাই নাই ভাল আন্ধাৰত ক'ত কলু কি হ'ব? 300 ছাবস্ক্ৰাইবাৰ কমপ্লিট হ'ল আমাৰ। ডাঙৰ মানুহ নে আজিকালি ভিতৰত নলা ভাই তই যা ক'লো কি কবি খানা হ'ব বুলি গম পাইছোঁ কেতিয়াবা এই যে মোৰ তাকে আহি কিনে কি খানা হ'ব বোলে মই এক দেখাব নাই বিদ্যাবোৰ পঢ়িছিলোঁ একবাৰ কলা এবাৰ কলা আছোঁ দেখাই নাপাই চা দেখাই নাপাই। আমাৰ ছোৱালীকেইটা হাজিৰ হৈছে তাতে আমি তাকে লাগি যাওঁ বলক। 300 ছাবস্ক্ৰাইব কমপ্লিট হ'ল গম পাইছে না। খানা হ'ব আফজাল আজি মই মেইন ৰান্ধনি আফজাল ভাই এই লাজ কৰে ইয় না তই নালগে তোক আন্ধাৰত দেখা নাপাই যা কোনোবা এটা আহি আছে দেখাই পোৱা নাই কোনি বিয়া কলো তো খানা হ'ব গম পাইছা না। খাবি না ফ্ৰিজ যে তোৰ পইচা পইচা আমি দিম না। আমাৰ ছোৱালীকেইটাৰ কি দোষা ভাল এই ৰাতি খানা খাব গৈছে গেলা ঘণ্টা কথা কবা এইকেইখন গাড়ী তেল ফুল হৈছে তেল লাগে বোলে তাৰ 60 টাকা তাৰি দিছে হা 60 টাকা কেতিয়া লৈছে দুটা এইটো এটা আৰু এটা কৰিছে দে চাওঁ ৰ আফজাল ৰেডি আছে না। ইয়াতে এটা আছে এইটো 2 কিলো সেইটো 2 কিলো আছে টোটেলত 4 কিলো ফেলান বা কিমান যায় নাজানো চাওঁ কা কিমানমান ফেলান যাব কিমানমান ফেলান যাব 4 কিলোৰ 4 কিলো মোটামুটি যাব 700 গ্ৰামমান যাব দেছো চাওঁ কিমানমান হ'লে ন। দুটা দিন নহ'লে কিনে আৰু এটা লৈছোঁ এইটো মাংস কিমান বুলি লৈছে তই পইচা 220 টাকা হাতত ভৰাই যা আছে গম পা না গাড়ীত তেল 20 টাকা দেৱা গাই পইচা হাতৰ পৰা উমে আছে কমিটি পাৰাই দুৰ্বল কমিটি পইচাটো উলিয়াই দিব লাগিব। তাইলত কথা পাতি আছা বাজাৰ কৰি আহিলোঁ নিপু ঘৰত আছে তাত আজি খানাটো নিপুতে ধুব মানে মাংস চাংস দিকে দিছোঁ এই আলু পিঁয়াজ আছে গোটা আছে বিলাহী চিলাহী মানে খানা বম আজি গম পাইছি না কি কেনা খোলোৱে ভাল অলপো দেখা পালে তোক মই কিনকে বহি থাকা হাতে মানে কি খানা বুলি ক'লে আগত হাজিৰা নেকি পইচা পাতিটো অলপ কিবা খুজিলে নেদায় ফ্ৰীত খাব ফ্ৰী বুলি ক'লে দাউৰি থাকা চাচোন কিনকে বহিছি দুখত বহি থাকে বোৱা খাবি উঠ এনেকে নাথাকিবি চক খাইছোঁ মই গম পা না চক খাইছোঁ এই ৰজা ফুল চক খাই লৈছোঁ এইটো আমাৰ বৌ মাংস ক'ত এটা কাম কৰছোঁ এই কিনকে থাকে এই দামৰা মাংসখিনি দেখিছোঁ ভাল এই গাইছে মাংস চা মিছা কোৱা বুলি ভাবিছিলি দুটা বোলে যে দেখিলে আৰু তাকে আৰু কাটছোঁ গম পাইছা না তই টোটেলত 3টা ব্ৰইলাৰ আনিছোঁ এই চা ব্ৰইলাৰ কেতিয়া বুলি তই তেতিয়াহ'লে মাংস যে ধৰব এই বাকী দিছোঁ ইয়ে ভাই এইখিনি দিয়ে খাৱা লাগ হৈ আছো এতিয়া লাইট দিম ৰ মাংসখিনি দেখাবা দি আৰু ইয়াতে বতাপত বাঘ সেইটো নধৰে এইটোত বাঘ লিয়া এই চাজি বেয়া কিনকে আছে ভাল কি লালাচি মালাচি মাংস এইটোত বাঘ ইলাক সিটোত বাঘ 3টা ব্ৰইলাৰ ধেমালি নেকি ভোজ এখন যায়তো
6 কিলো ওজনো এই মই খানাই 6 কিলো তিনিটা আছে গম পানা কি তেল মই খাম মই মানুহ শুনা নাই দুটা সমান কৰি দিছোঁ দুটা বলত এই সমান কৰি দিয়ে ধন পানী খাল দিয়া পানী ভাল দিম দে লৈ যাম দে ধুবা যাওঁতে মাংস আছে দেখো এই যাওঁ আৰু এখানি দিয়ে তে মাংসই যাওঁ এতে দিয়ে এখানি সমান কৰি দি দুটা বল হয় না গাইছ কি না বো কোনা তবা লাগলা মাংস চাংস ধুবা লাগি গেলি আই মাংস বুলি ক'লে মই আগত থাকোঁ হা ক'লি আৰু মাংস হে কেনা দিবি আই কেনা দিবি এই লেগ পিচ হা এই পিচ মোৰ কাৰণে লেগ পিছন চিয়া মোৰ কাৰণে ওর বালতি আগ বালতিং দু মাংস মই লেগ পিচ বেছি বনাই ইয়াতে আছে দে আনছো তো তোক লাগি ভালকে চা কি খাম ন ভাই বহে খাম না না জি মেহরবানি তো বলেছে কি রকম হৌ আন্দার দেখা নাপাব কাম কর হিয়াক ডাকলা লাগে দিছে খাওয়া ধর তাই মদকো বেশি খাই ও হাই তাক দেখাই বনাই তাক লাগি এ কামত লাগ ও কলো ডাঙার রান্ধনি কোনে লিপছে মই নহয় ৰান্ধনি আজি বেলেগ আনছো ছাবস্ক্ৰাইবাৰ কিমান হোৱা বুলিছে 300 বাৰ হৈছে না সেই এইটো ৰান্ধনি চাৰ ৰান্ধে মেইন আজি আফজাল কিবা এটা কৈ দে কেনে ৰান্ধিবা হা আংলি চাকি ৰেক কৰিব লাগি য়েছ এইটো লাগে আমাক গুড কিছি 2 MLA এই চাহ থাক এটা MLA হয় ইমান দেৰিকে যে হা খানা যোগাৰ হৈছে ভিতৰে চাগে এনেই গোটা আহিব আৰু ক'ব খানা যোগাৰ হয় নে এনে গোটা পইচা দি ৰাখছি আমাৰ চাগে ভিতৰে আছে যে এই আৰু এটা আহিছে হয়তি খানা বুলি ক'লি হ'ল দাউৰি থাকে কিছি অলে আছো কিছি এখানে মই কোন খাব মাংস এখানটি আছে তাতে কোনে মোৰ এখানে কি নবদু অলপ দূৰত যায় কৈছো কি হৈছে এখানে কি নবদু মোৰ এতে নব এখানে মাংস আগ বাল্টিং ভিতৰত দেখা পাবি আগ বাল্টিং হৈছে ও কেতি বুলি ভাবছিয়া এই মানতা 1700 গ্ৰামকে আছিল তাৰে 200কে বাদ 200কে পেলান গেছি 1500কে আছে এই 4.5 কিলো মাংস তার কম হয় দেখছি না হ্যাঁ মাংস যদি তার কম আর কি কম জাল কি চাউল ধতলা বেরিয়েছি রাইল বেছো উপায় নাই আকৌ লৈ দে এনে খানা খাবা আহিছে খাইছে আকৌ নাই নিচি যাব নাই কি পালে খানা খাম এইটো নাই ক'ত খামা কি খানা কি খাবি কাহিত খাবি কি কাহি ক'ত ঘৰৰ পৰা কাহি লৈ আহিবি কি কৰিব পাৰা কি বাল বাজাৰ কৰিছে কি বাজাৰ কৰিছে কি খানা খাম আমি কথা অ মোৰ হাতত যিমান পইচা আহিছিল কমিটিতে যিমান আছিল তাৰা কিন্তু খৰচা কৰিলো আমি কাহিখিনি নিজে লৈ ঘৰৰ পৰা কি কাহি নিজে নিমি কিমান টকা দিছো গম পা না কিমান টকা দিছো গম পা না নকওঁ দিছো না কলি পাবি বিয়া এতিয়া কচুপাতত বাল খানা খাম কাহিয়া ন অ ঘৰৰ পৰা লৈ আহি দি বাল নহ'লে চবেই কৰিম তো কতে ঘৰৰ পৰাই নাযাৱা কিনি লৈ নহয় পকৰিৰ পৰাই কিনি লৈ আন তই মুঠে দিবই লাগিব এটা বস্তু চা এইছা খাওয়াই নে ভোক লাগছি গম পা না ভোক খাবা বাবু দেখছো মই এই বাবা দেখছি বৰাই কি এবাৰ মোবাইলটোকে হেদালি মোবাইলটো খেদাইছি বৰ বা মোবাইলটো খেদালা কৰো হা কেনা বস্তা চাওক ভাজা ভাজা দেখাই নাছিল পইচা লাগি স্পৰ্টিংটো দেখে দি কি বুলি কৈছে সি এখান দেখা নাম কিন্তু মই খালকে পঢ়ো নাই মই ভৰিত পৰছি
ও ভাত হ'ব না নহিয়া পাগে উঠা নাই বহুত টাইমৰ মূৰত ফাইনেলি আমাৰ ডেকাই কেৰা আহিব হৈ দিলা ও ভাল ৰখি দেখবি দেই 11টা বাজিল কথা ফাৰ্ষ্ট টাইম এই পেছ এই কালু চাই থাকা আমাৰ ডেকা জানেতো আৰু কি ষ্টাইল ফুটাটো বস্তু ডাঙৰকে ফুটাটো হ'লে আৰু টেষ্ট কম হৈছে গাইছ কি কবি এন্দো কি ষ্টাইলটো কি ষ্টাইল দিছে এইটো বেতাল ষ্টাইল দিয়ে আৰু আমি কপি কৰছো বেতালদাৰ কিয়া বহলাক মানে হ'লে দেই চলিগিলাৰ গতা খং উঠছি আনছে ভাতকেইটা হওঁতে 12টা বাজিছে এতিয়া আৰু কি কৰিম মই কিনো কি হৈছে যাবি নে প্ৰায় মাংস বহে নে এই মাৰা তা খঙত আছো ভাল বাৰী চাৰি দিয়া যাব আধা ৰন্ধিলে যি আজি ৰান্ধনি দুটা চেফ লগ লাগিলো হাই অ' তই ৰান্ধনি আছিলি তো এচিষ্টেণ্ট কথা দিলি নেকি এচিষ্টেণ্ট নেকি তই অ' ৰাস্তাৰ পৰা আহিছে মই শুনছো কিন্তু বহুত খানা খাইছে বোলে তহঁতে হয় নেকি কালাৰ আহিছে অলপ আঞ্জাৰ মোৰ যে সন্দেহ হৈছে কলা হৈ যায় নেকি এটা কলা নাই না দুটা কলা আছে আৰু এটা বস্তু চেক কৰিছিলা আছো ধৰে চলাছা কলা হাফ পেনো অলপ মিলছি দুইজন কলা কাষত আছে যদি আঞ্জাখন কলা হৈ যায় তোমাৰ টাইম আহি আছে তোক মই মাতি আছে কষ্ট কৰি আৰু কেইটামান চলি ছাগলীৰ লগত আছে আমি এই চা ইয়া তাতে মৰি আছো কষ্ট কৰি কি কৰি আছা দুদু মেইন না কি খেলে আছে হাও ও কি করছি ও কি লাগে হাও চাও মুখ চাও দুই পিসকে নিছে হাও কি শিয়াল কি আছে এইগলা বল ঢোকাই খেতে গেলি তই ও ডাঙৰ ও ভাত দাৰা কৰাছ নাই নেকি এ মই খান দিছো ৰ হেল্ল' ও ভাত দাৰা কৰাছ নাই বোলে কি খাবি ভাই ই খেলা আৰু লাগব ঐ কেনে দি খানাঞ্জা মজা আছে দেই কিন্তু সামনে এটা খাওয়া শেষে করলাম জাল কেনা আছি যা আছি না এই আমার একটারে মুখ লুকাইছি এই কলু খাই ডালি লাগে কেনা ভাল লাগছি না খাই ডাঙার ভাত নাই ধোৱা অকল মাংস কেনাই মই খাই লওঁ অলপ ভাত নাই অকল মাংস
বঢ়িয়া আছে অলি কেনে লাগছে খাই এয়া বাচন চাচন ধুই দিছ নহ'লে আৰু খানা খাই আমাৰ জাগা কৰিব ক'লো ভালকৈ ধুবি হা প্ৰায় কালি ৰাতি মানে বহুত দেৰি হৈ গ'ল প্ৰায় 12:30 বাজি গৈছে সেইকাৰণে ভিডিঅ'টো মানে এণ্ডিং কৰা নহ'ল আৰু কি ক'ম আকলাই বাচন দিছোঁ মই ইও বলাইছি বনাইছো যি মই ইমান কষ্ট কৰি গৰমত খামি থোৱা আজি তাৰপাছত জিকে দিছি হ'ব দে এইটো গম পোৱা যাব কলু আছে কলু বাচা ল'ৰাটো দিছে মই ধুলোঁ বাচাঙে এনেকৈ মিলি জিলি কৰিছোঁ তাৰপিছত আৰু কি ক'ম আৰু যদি ভিডিঅ'টো চাই ভাল লাগিল আমাৰ লাইক কমেণ্ট শ্বেয়াৰখিনি কৰি দিব আৰু আপোনালোক এটা কথা কওঁ আমি মানে বহুত কমেডি ভিডিঅ' আহিছে আমাৰ আৰু এনেকুৱা এটা ভিডিঅ' আহিছে গাইজ আপোনালোকে চাই গম পাব নেক্সট ভিডিঅ' স্ক্ৰিপ্ট লেখা হৈছে প্ৰায় কালিৰ পৰা ষ্টাৰ্টে দিম আমি চাই থাকক